নমস্কাৰ মোক হাহু নালাগে জ্যোতি ছবিখনৰ প্ৰথম খণ্ডটোৰ সফলতাৰ পিছত আমি আপোনালোকলৈ আগবঢ়াইছো ছবিখনৰ দ্বিতীয় খণ্ড যিসকলে প্ৰথম খণ্ড চোৱা নাই ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে চাই ল'ব পাৰিব নতুবা ইউটিউবত গৈ আমাৰ চেনেলতো ছবিখন চাই ল'ব পাৰিব ধন্যবাদ মই বাৰু ভুল কৰিছো নেকি স্বামী পুত্ৰ বোৱাৰী ডমিনেট কৰি মই ভুল কৰিলো নেকি সিহঁত চাগে মোৰ ওচৰলৈ আৰু কোনোদিন ঘূৰি নাহিব নিহাললৈকে ফোন এটা কৰি চাওঁ নাই নাই মই ফোন নকৰো মই ফোন কৰিলে সৰু হৈ যাম কাৰণ মই এক্স টেক্স অফিচাৰ গায়ত্ৰী চলিহা তুমি কথাটো গম পাইছা নে কি কথা আমাৰ গায়ত্ৰী বাইদেউক বোলে নিহাল কাবেৰী আৰু ভিন্দুৱে এৰি গুৱাহাটীলৈ গুচি গ'ল সিহঁত বোলে আৰু বাইদেউৰ ওচৰলৈ কোনোদিন নাহে গায়ত্ৰী বাইদেউলে বেয়াই লাগে ব'ল আমাৰ খবৰ এটা কৰি আহোঁ বাইদেউ যে কোনোদিন হাৰ মানিব বিচৰা নাছিলে সিহঁতৰ ওপৰত কঠোৰ শাসন কৰিব বিচাৰিছিলে আজি সেইকাৰণে বাইদেউ এই অৱস্থা কিন্তু সেই বুলি তুমি গায়ত্ৰী বাক এৰি দিবানে মই কিন্তু নেৰো দেই গায়ত্ৰী বাইদেউক এৰি দিম বুলি কোনে ক'লে কিন্তু বাইদেউৰ স্বভাৱটো যে বেয়া টকা পইচা বেছি থকা মানুহৰ অহংকাৰটো আছেই আৰু চাকৰি জীৱনত গায়ত্ৰী বাই দৰমহাৰ পইচাটো খৰচেই কৰি নাপালে তুমি ঠিকেই কৈছা বাইদেউৰ টকা পইচা বহুত আছে মৃগাংগ আমি এটা কাম কৰোঁ দিয়া বাইদেউ ঘৰলৈ গৈ বাইদেউ তাত পাৰ্মানেণ্টলি থকাৰ ব্যৱস্থা কৰোঁ বাইদেউক যদি পঠাব পাৰোঁ নহয় বাইদেউৰ টকা পইচা অলংকাৰ সকলোখিনি আমাৰ হ'ব সেইখিনি যদি আত্মসাৎ কৰিব পাৰোঁ আমি আৰু লাইফত একো কৰিব নালাগে বহি বহি খাব পাৰিম আৰু কি জানা নিহাল কাবেৰী ভিন্দেও বাইদেউৰ ওচৰলৈ আৰু সেইখন ঘৰলৈ কোনোদিন ঘূৰি নাহে তোমাৰ আইডিয়াটো বেয়া নহয় বাইদেউক যেন তেনে পঠাব লাগিব ব'লা আজিয়ে যাম বাইদেউ যদি কেনেবাকে ৰাখে বাইদেউ ঘৰতে পাৰ্মানেণ্টলি থাকি যাম হেৰি কৰোঁ দিয়ে তৰামাইকো লৈ লওঁ মাতি দিয়া তৰামাই তৰামাই কওক বাবু তৰামাই ব'ল আমি বকুলতলাৰ গায়ত্ৰী বাইদেউৰ ঘৰৰ পৰা আহোঁ বেগ এটাত কাপোৰ দুযোৰমান বেছিকৈ লৈ ল'বি তাত কেইদিনমান থাকিবলগীয়াও হ'ব পাৰে বাইদেউ গায়ত্ৰী বাইদেউক বোলে পুত্ৰ বোৱাৰী আৰু ভিন্দুৱে এইটোৱে গুৱাহাটীলৈ গুচি গ'ল সেইকাৰণেতো আমি খবৰ কৰিব যাব ওলাইছোঁ যা তই কাপোৰ পিন্ধগৈ ঠিক আছে বাইদেউ তেনেহ'লে মই ওলাওঁগৈ বাইদেউ কি কৰিছ তহঁত তৰা আহিলি মই আকৌ ভাবিছিলো তহঁতেও মোক অকলশৰীয়া কৰি এৰি দিলি নেকি বহিয়া ভালে আছ আহিলি যে আকৌ মই আকৌ ভাবিছিলো তহঁতেও কিজনী মোক একেবাৰে এৰি দিলি নেকি কিয় এৰিম বাইদেউ ভিন্দেও নিহাল কাবেৰীয়ে এৰিলে বুলি আমি এৰি দিম নেকি আমি এৰি নিদিওঁ আপোনাক চা বাইদেউ তোৰ লগত জানো মোৰ তেজমঙৰ সম্পৰ্ক এটা নাই গতিকে মই তোক এৰি দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে আপুনি চিন্তা নকৰিব বাইদেউ আমি আপোনাৰ কাষতেই থাকিম আপুনি যদি বিচাৰে বাইদেউ আমি একেবাৰে আপোনাৰ ঘৰতেই থাকি যাম ৰন্ধা বঢ়া কাৰণে চিন্তা নকৰিবা বাইদেউ মই আছো নহয় বাইদেউ তোৰ সহায় হওক বুলিয়েতো তৰামাইক লগত লৈ আহিছো তৰা যা হাত ভৰি ধুই চাহ দুকাপমান বনাই আনগে হয় বাবু তৰামাই এইফাল দিয়ে যা কিটচেনটো এইখিনিতে আছে বাইদেউ মই এতিয়াই চাহ বনাই লৈ আহিছো
ভাইটি বাইদেউ তহঁত ইয়াতে থাকিবি তহঁত ইয়াত থাকিলে বিপদে আপদে মোৰেই সহায় হ'ব কৰা বাইদেৱে কৈছে যেতিয়া আমি থাকি যাওঁ দিয়া আৰু ভিনদেউ নিহালহঁতেতো বাইদেউক এনেকে অকলশৰীয়া কৰিব নালাগিছিলে নহয় সিহঁতৰ কথা বাদ দিয়া বোৱাৰী এতিয়া মোৰ কাৰণে তোমালোকহে আপোন বাবু বাইদেউ আহক চাহ খাওঁকি আহক বল ভাইটি চাহ খাই লওঁ বোৱাৰী ব'লা হেৰি নহয় ভাইটি বাইদেউ তই এই মন্দাখিনিক ক'ত লগ পালি মোৰ বহুত কথা বাইদেউ এই তাই মানে এটা ডকাইতি পাৰ্টিৰ চৰ্দাৰনী আছিলে এই দস্যুৰাণী পুলন দেৱী যে পুলন দেৱীৰ লগতো তাই 5 বছৰ কাম কৰিছে তাই মানে ছোৱালীজনী বহুত চেগি বাইদেউ সৰুতে মাত্ৰ 5 টকা এটাৰ কাৰণে নিজৰ বাপেককে তাই চুৰি মাৰি হত্যা কৰি দিলে অকল সেইটোৱে নহয় বাইদেউ 13 বছৰ বয়সত তাই সতীত্ব হৰণ কৰিবলৈ চেষ্টা কৰোঁতে নিজৰ ভিনিয়কে মাৰি দিলে তাই অৱশ্যে তাই কিন্তু ছোৱালীজনী বৰ ভাল এনে অন্তৰখন তাই বৰ ভাল তই একো চিন্তা নকৰিবি বাইদেউ তাই যদি ইয়াত থাকে তোক কোনেও আঙুলি এটা টোমাব নোৱাৰে তইনো এই হত্যাকাৰী ছোৱালীজনীক কিয় বিয়া পাতিলি এই তাইক মই প্ৰেমৰ জালত পেলাইহে বিয়া পাতিছো এই তাইৰ লগত থাকিলে মোৰ চিন্তা নাই আৰু বাইদেউ পইচা বহুত আছে তাই মই 1 টকাখানি চিন্তা কৰিব নালাগে আৰু তাই যদি তোৰ লগত থাকে তই একো চিন্তাই কৰিব নালাগে আৰু তোক কোনেও গালি এটাও পাৰিব নোৱাৰে ভালেই হ'ব দে তাই থাকিলে ময়ে সুৰক্ষিত হৈ থাকিব পাৰিম এতিয়া চাগে বোৱাৰী কিটচেনতে আছে আচ্ছা ভাইটি তই অলপ বহ মই এই মিনুখুৰী ঘৰৰ পৰা আহোঁ হ'ব দে মৃগাংগ হা বাহিৰা নাই নেকি এই ওচৰৰ মানুহ এঘৰলে ওলাই গৈছে আৰু মোৰ ভুল ডেছক্ৰিপশ্যন খিনি ক'লা নহয় দিলো একেবাৰে মানুহজনী ভয় খাই গৈছে নহয় মৃগাংগ আমি যে নাটক কৰিবৰ কাৰণে পিষ্টলটো কিনিছিলো মাজে সময় বাইদেউক দেখাই থাকিব লাগিব তেতিয়াহে তেওঁ কাগজত চাইন কৰিব তুমি ঠিকেই কৈছা এক মাজে সময়ে পিষ্টলটো দেখুৱাই থাকিব লাগিব আৰু চহী কৰাবৰ সময়ত পিষ্টল ব্যৱহাৰ কৰিম এবাৰ যদি তাইৰ পৰা চহীটো কৰাই ল'ব পাৰো আমাৰ আৰু ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব নালাগে শুনা এই মন্দাখিনি থকালৈকে তুমি চিন্তা কৰিব নালাগে তোমাৰ বাইদেউৰ পৰা চিধা আঙুলিৰে ঘি উলিয়াব নোৱাৰিলে আঙুলি বেকা কৰি হ'লেও ঘি উলিয়াম দিয়া পিষ্টল নেকি হয় বাইদেউ মই মাজে মাজে ব্যৱহাৰ কৰোঁ যে এইটো আচল নে নকল এইটো আছলি বাইদেউ মই নকলি বস্তু ব্যৱহাৰ নকৰোঁ নহয় আৰু মোক এইবোৰ বস্তু লাগিয়ে থাকে বোৱাৰী এইটো চাফা কৰি থাকোঁতে ফুটি যাব নেকি এইটো তেনেকে নুফুটে নহয় বাইদেউ মোৰ কাম নিসিজিলেহে মই এইটো ব্যৱহাৰ কৰোঁ এইটোলে যে মোৰ বৰ ভয় লাগে বোৱাৰী নাই আপুনি ভয় নকৰিব মোৰ হাতত পিষ্টলটো থাকিলে আপোনাৰ প্ৰটেকশ্যনহে হ'ব বাইদেউ এইটো কোনো চহী এটা কৰি দিছোন কিহৰ চহী কৰিব লাগে এইটো ল
এই দুখন এখন ব্লেংক পেপাৰ মই ব্লেংক পেপাৰ কিয় চহী কৰিম মোক বুৰ্বক বুলি ভাবিছা নেকি ঐ মই এক্স টেক্স অফিচাৰ গায়ত্ৰী চলিহা হয় একো নহয় দিয়ক বাইদেউ আপুনি চাইন দুটা মাৰি দিয়ক আমাক বিশেষ কাম এটাহে দৰকাৰ মই ব্লেংক পেপাৰত চহী নকৰোঁ একো নহয় বাইদেউ তই চহীকে চালি দে না তইনো নিজৰ ভাইটোকো বিশ্বাস নকৰ নে কৰচোন তহঁতে মোক জোৰ নকৰিবি মই চহী নকৰোঁ এই বুঢ়ী তই চাইন কৰিবি নকৰ আৰু যদি নকৰ টিগাৰটো টিপি দিওঁ তোৰ লাৰ খোলা উৰি যাব বোৱাৰী চহীটো কৰি দিম তুমি টিপি নিদিবা কৰি আছো মই চহী কৰি আছো দে হ'ব দিয়ক চাওঁ এইকেইটা চহী এই টিকেটটোৰ ওপৰতে চহীটা কৰি দে এতিয়া এইখনৰ ওপৰতো চহীটা কৰি দে বাইদেউ পাঁচ এইবোৰহে ভাল মানুহৰ কথা আৰু এইবোৰ কথা কোনেও যাতে গম নাপায় আৰু যদি গম পায় নাই নাই মই কাকো নকওঁ মৃগাংগ হা কাগজ দুখন বাইদেউ তই চিন্তাই নকৰিবি বাইদেউ তই চিন্তা কৰিছ নেকি তোক যে মোৰ ভাই বুলি চিনাকি দিবলৈকে লাজ লাগিছে মই যে ভবাই নাছিলো তই যে এনেকুৱা ষড়যন্ত্ৰত লিপ্ত হবি চাহ বাইদেউ আমাৰ দেউতাই দুগৰাকী বিয়া কৰাইছিল ডাঙৰ গৰাকীৰ সন্তান তই আৰু সৰু গৰাকীৰ সন্তান মই আমাৰ দেউতাই কিন্তু সম্পত্তি ভাগ কৰোঁতে সমানে সমানে ভাগ কৰা নাছিল তোক দিছিলে 70% আৰু মোক মাত্ৰ 30%। এতিয়া মই মোৰ হিচাপৰ বাকীখিনি সম্পত্তি লোৱাৰ পৰিকল্পনা কৰিছো আৰু চাহ বাইদেউ নিহালটো আৰু ইয়ালৈ উভতি নাহেই তোক সম্পত্তি লাগে মোক মাৰি পেলা তই তোক মাৰি নেপেলাওঁ বাইদেউ তোক কিয় মাৰি পেলাম তই খালি কথাবিলাক পুলিচক নজনাবি আৰু যদি জনাও জানই নহয় মৃগাংগ এই ঘূৰিৰ ওপৰত মোৰ বিশ্বাস নাই আৰু এই মোবাইলটো মোৰ লগত ৰাখিব লাগিব এই ঘূৰি মোবাইল দে নিদো মই মোবাইল নিদিয়তো হাথিয়াৰটো আনো নানিবা বোৱাৰী লোৱা দিছো লোৱা এনেকৈ বস্তু হাতত দি দিলেহে ভাল লাগে শুন এতিয়াৰ পৰা তই ঘৰৰ বাহিৰত যাব নোৱাৰিবি আৰু যদি ঘৰৰ বাহিৰত যাও নাযাওঁ বোৱাৰী নাযাওঁ তুমি কিন্তু সেইডাল মোৰ ওচৰলৈ নানিবা দেই হ'ব দে তই কৈছ যেতিয়া সেইডাল তোৰ ওচৰলৈ নানে বাৰু নানিবা দেই মন্দাকিনী তুমি কিন্তু নাটকত ব্যৱহাৰ কৰা পিষ্টলটো দেখুৱাই বুঢ়ীৰ পৰা চহীকেইটা কৰি বৰ ভাল কাম কৰিলা কিন্তু দেই সাংঘাতিক কাম কৰিব নালা তুমি একেবাৰে আই এম প্ৰাউড অফ ইউ মই কি কৈছিলো চিধা আঙুলিৰে ঘি ওলাব নোৱাৰিলে আঙুলি বেকা কৰিব লাগিব বুলি ৰাইট এতিয়া আমাক বুঢ়ীয়ে পুলিচত দিবলৈও সাহস নকৰে আৰু ঘৰৰ বাহিৰ ওলাই যাবলৈও চেষ্টা নকৰে চব নকলি পিষ্টলৰ কামাল মৃগাংগ বুঢ়ীয়ে চাইন কৰা কাগজ দুখন আৰু মোবাইলটো মই টলি বেগটোতে লুকুৱাই থৈছো হ'ব কাগজ দুখন কোনোবা এজন উকিলৰ হতুৱাই ভালকৈ লিখাই ল'ব আৰু আধা সম্পত্তি তোমাৰ আৰু আধা সম্পত্তি
ধৰণেই হ'ব আচ্ছা মই অকণ টাউনৰ পৰা আহোঁগৈ ইহঁত দুটাই মানে বাইদেউৰ সম্পত্তিখিনি কাঢ়ি ল'ব বিচাৰিছে নাই মই এইটো হ'ব নিদিওঁ মই নিহালক সকলো কথা জনাবই লাগিব ঐ বুঢ়ী ক'ত যাওঁ তিনিআলিৰ পৰা আহোঁ একদম যাব নোৱাৰ আৰু যাওঁ যদি নহয় মই হাথিয়াৰটোহে আনিম নাই নাই সেইটো নানিবা মই ঘৰতে থাকিম দিয়া মই ঘৰতে থাকিম ঐ বুঢ়ী এইফালে মোৰ ভৰিটো পিটিকি দেচোন মই নোৱাৰো দেই মই এক্সটেক্স অফিচাৰ হয় ঐ মালিচ দিবি নে মই হাথিয়াৰ আনো নালাগে নালাগে সেইটা নানিব নালাগে মই মালিচ কৰি দিছো দিয়ক কি মালিচ কৰিছ লেবেল ফালি থাকো দেখোন আকৌ এক্সটেক্স অফিচাৰ মই শুন মই বেডৰুমত অলপ ৰেষ্ট লওঁ আৰু তই গোটেই ঘৰবোৰ চিত্ৰ নলাগি মচি পেলাবি আৰু বাথৰুমত মোৰ কাপোৰ আছে ধুই দিবি বুজিছ নহয় হ'ব নহয় কামকেইটা ভালকে কৰিবি নহলে জানই নহয় আজি মই যিবোৰ কাম কৰিব লগা হৈছে সেই কামবোৰে মই মোৰ বোৱাৰীজনী হতুৱাই কৰাইছিলোঁ আৰু মই বোৱাৰীজনীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিলোঁ মই বোৱাৰীক এনে শাস্তি দিয়াৰ বাবে আজি মোক ভগৱানে সেই শাস্তি দিছে মই বোৱাৰীজনীক নিজৰ ছোৱালীৰ নিচিনাকে ল'ব নোৱাৰিলোঁ মই পাপ কৰিছোঁ ভগৱান মোক মাৰি নিয়া মই পাপী মোক মাৰি নিয়া ভগৱান তৰা মাই এইফালে আছোন কওকচোন বাইদেউ আমি কোৰ্টৰ পৰা আহো বাবু বাহিৰতে আছে তই বুঢ়ীজনীক ভালকে চকু দিবি শুন বুঢ়ীক মই ৰুম এটাৰ ভিতৰত সোমাই থৈ তলা মাৰি থৈ আহিছো আৰু চাবিটো টেবুলৰ ওপৰতে আছে বুঢ়ীৰ যদি পাচাব পায়খানা লাগে তলাটো খুলি দিবি বাহিৰত কিন্তু বুঢ়ীক ওলাই যাবলৈ নিদিবি হ'ব বাইদেউ মই ওলাই যাব নিদিওঁ হ'ব মৃগাংগ গাড়ীখন উলিওৱা বাইদেউ আপুনি আৰু এই দানৱ দুটাক কিমান শাস্তি ভোগ কৰি থাকিব আপুনি এটা কাম কৰক আপুনি আপোনাৰ ল'ৰা নিহালৰ ফোন নম্বৰটো মোক দিয়ক মই নিহালক ফোন কৰি জনাই দিম শুনক বাইদেউ এই দানৱ দুটাক এই ঘৰখনৰ পৰা খেদিবই লাগিব তই ঠিকেই কৈছ তৰা এই দানৱকেইটাক ইয়াৰ পৰা নেখেদিলে মোৰ আৰু শান্তি নহ'ব তই নিহালৰ নম্বৰটো লৈ ল লিখচোন 98540068 হেল্ল' নিহাল মই তোমাৰ মমায়েৰৰ ঘৰত থকা তৰামাই কৈছোঁ এটা বিশেষ কথাৰ কাৰণে ফোন কৰিছোঁ তোমাৰ মমায়েৰে আৰু মামীয়েৰে তোমাৰ মাক এটা ৰুমত বন্দী কৰি ৰাখিছে সিহঁতে এটা নকলি পিষ্টল দেখুৱাই তোমাৰ মাৰক ভয় খুৱাই উকা কাগজত চাইন কৰোৱাই লৈছে এটা কাম কৰা নিহাল তোমালোক আজিয়ে গুচি আহা নহ'লে দানৱকেইটাই তোমাৰ মাক মাৰি পেলাব ঠিক আছে ৰাখিছোঁ দিয়া বাইদেউ আপুনি চিন্তা নকৰিব নিহালহঁত আজিয়ে আহি আছে হয় নেকি তৰা সিহঁত আহি পালেই হ'ল আৰু নহ'লে যে মোক ইহঁতে খুদাই নেৰিব বাইদেউ বেয়া নাপাব তলে সিহঁতকেইটাই মোকেই মাৰি পেলাব মই বুজি পাইছোঁ তৰা যা
তই তলাটো মাৰি দে যা। মৃগাংক গাড়ীখন ভৰাই দিয়া। তৰামাই ইয়ালৈ কোনোবা আহিছিলে নেকি? নাই বাইদেউ, কোনো অহা নাই ইয়ালৈ। কোনো নাই অহা যদি ৰক্ষা বাৰু। মা মা অ' নিহাল আহিলা? আহিলো। মা নাই নেকি? আচ্ছা তৰামাই, তোমালোক কেতিয়া আহিলা? ভাগিন, আমি অহা এমাহ মানে হ'ল নহয়। ভিনদেউ ভালে আছে? মানে তোমালোকৰ নিচিনা ভাল নহয়। গায়ত্ৰী ক'ত গ'ল? ভিনদেউ ওচৰতে কেনিবা কাৰোবাৰ ঘৰলৈ ওলাই গৈছে চাগে, আৰু আপোনালোককতো বাইদেৱে দেখিবই নোৱাৰে নহয়। মিছা কথা কিয় কৈছে বাইদেউ? আপোনালোকে বাইদেউক ৰুম এটাত বন্ধ কৰি থোৱা নাই জানো? নিহাল ৰ'বা, মই খুলি দিছো। তৰা, আমাৰ অনুমতি নোহোৱাকৈ দৰ্জা নুখুলিবি। এইখন ঘৰৰ আচল মালিক আহিল যেতিয়া মই আপোনালোকৰ পৰা অনুমতি লোৱা কি প্ৰয়োজন আছে? মই দৰ্জা খুলি আছো। বাইদেউ, ভিন্দু, নিহাল আৰু কাবেৰী আহিছে। মা মা, এই দানৱ দুটাই মোক বন্দী কৰি ৰাখিছে ৰুমৰ ভিতৰত। চিচি, উমাই মামীকে জানো এনেকুৱা ঘৃণনীয় কাম কৰে? তহঁত দুটা এইখন ঘৰৰ পৰা ওলাই যা। ওলাই যা বুলি কৈছো নহয় মই। আমাক কোনে এখন ঘৰৰ পৰা উলিয়াব? আপোনালোক এখন ঘৰৰ পৰা ওলাই যাওক। বাইদেৱে এইখন ঘৰ, মাটি, সম্পত্তি সকলো আমাৰ নামত লিখি চহী কৰি দিছে, বুজি পালে? মিছা কথা, সঁচা কথা। আপুনি জানো দুখন কাগজত চহী কৰি দিয়া নাছিল? তহঁতে মোক পিষ্টল দেখুৱাই উকা কাগজত চহী কৰাহে লৈছিলি? চিধা আঙুলিৰে বটলৰ পৰা ঘি উলিয়াব নোৱাৰিলে আঙুলিটো বেকা কৰিবই লাগিব ন বাইদেউ? মন্দাকিনী, যোৱা, বাইদেৱে চহী কৰি দিয়া কাগজখিনি এওঁলোক আনি দেখুৱাই দিয়ে। যোৱা। ঠিক আছে, মই আনি আছো। বিশ্বাসঘাতক, তোক মই ভাই বুলি কবলৈ বেয়া পাইছো। মইতো আগতেই কৈছো বাইদেউ, আমাৰ দেউতাহে একেজন, মাক দুজনীটো বেলেগ বেলেগ। মাইণ্ডেড। মৃগাংক, মৃগাংক, বেগটো দেখোন কাগজ কেইখনো নাই, মোবাইলটোও নাই। চাইছাতো? নাই, মই ভালকে চাইছো, তাত কাগজ কেইখন নাই। তৰা, কাগজবোৰ তই লৈছ, ক'ত থৈছ ক? তহঁত দুটাক মই মূৰ্খ বুলি ভাবিছিলো, কিন্তু নহয়, তহঁত দুটা হলি জধা মূৰ্খ। কাগজখিনি মোৰ লগতে আছে আৰু লগতে মোবাইলটো। কাগজখিনি দিবি নে তৰা তই? মই কাগজখিনি নিদো। তই দিবি নে কাগজখিনি? মই কাগজখিনি নিদো। দিবি নে? নামাৰিব বাইদেউ, মোকে পিষ্টলে বৰ ভয় লাগে বাইদেউ, নামাৰিব। তহঁতে ভাবিছ মই নকলি পিষ্টল দেখি ভয় খাম। মই ভয় নাখাওঁ, তহঁতক কাগজ যিখন লাগে। মই দি আছো কাগজ। এয়া হয় তহঁতৰ কাগজ। তহঁতৰ কাগজ মই দি আছো। তহঁতৰ কাগজ মই দি আছো। নিহাল, কাবেৰী, ব'লা ইয়াৰ দুটাক ৰাস্তাত নি মানুহ মাতি পাব্লিক ধুলাই এটা দি দিলো। ৰবা ৰবা ৰবাচোন। নিহাল, কাবেৰী, ইহঁত দুটাক পাব্লিক ধুলাই দি পেলাই তোমালোকে আইন হাতত তুলি নলবা। যদি কিবা কাৰণত
ইহঁত দুটা মৰি যায় তেন্তে হলে আমি চবেই জেলৰ ভাত খাব লাগিব। ঐ তেজপিয়াহঁত, মই তহঁতক সন্মানেৰে কৈছো, এইখন ঘৰৰ পৰা তহঁতে ওলাই যা, এতিয়াই ওলাই যা, নহলে তহঁতৰ অৱস্থা বেয়া কৰি দিব ইহঁতে। ইহঁতক ইমান মৰমেৰে যাবলৈ দিবনে? ৰব, মই ইহঁতক অকমান মৰম কৰি দিম। সম্পত্তি লাগে তোক। নকলি পিষ্টল দেখুৱাই আকৌ আমাৰ এওঁকো চহী কৰায়। মামা, তোৰ নামটোত ককা আইতাই মৃগাংক ৰাখিব নালাগিছিল, কলংক ৰাখিব লাগিছিল। মামী, তোমাৰ নামটো কিন্তু মন্দাকিনী ৰাখিব নালাগিছিল দেই, তোমাৰ নামটো যক্ষিনী ৰাখিব লাগিছিল। তহঁত দুটাক শেষবাৰৰ কাৰণে কৈছো, মোৰ ঘৰৰ পৰা ওলাই যা এতিয়া। যাবলৈ কৈছো নে? ওলাই যা। বল ইয়াত আমাৰ দালি নিসিজে। বাই বাই জানো পাৰ্টি। বৰ বেয়া কথা হ'ল। পিছে বাইদেউ, মইতো আগতে বিৰিয়ানী পাৰ্টি ঘৰত আছিলো, এতিয়া আপোনালোকৰ ঘৰত মোক ৰাখিবনে? কিয় নাৰাখিম তৰা? তই আজিৰ পৰা আমাৰ ঘৰৰ সদস্য। তই থাকিলে আমাৰো ভাল লাগিব তৰা। থাকা তৰামাই, তুমি আমাৰ ঘৰতে থাকা। তৰামাই, তুমি বোলে বহুত টেষ্টি খানা বনোৱা, আমাক কিন্তু খুৱাব লাগিব দেই। হ'ব খুৱাম দিয়া। তৰা, আজি ভাত সাজ তই ৰান্ধিবি। তৰামাই, আজি নহলে তুমি সৰিয়হ দি মাছকে বনাই দিয়া। বনাম, কিয় নবনাম? আপোনালোকক নোখোৱাই মই কাক খুৱাম? আৰু আজিৰ পৰা মই দানৱ পাৰ্টিৰ সদস্য নহয়, মানৱ পাৰ্টিহে সদস্য। ৰবা, তুমি যে বনাম বুলি কৈছা, মাছ আছে জানো? নাই দাদা। তেনেহলে মই বজাৰলৈ যাওঁ, মই সকলোৰ কাৰণে মাছ লৈ আহো, নে কি কোৱা? যাম। ইলিছ মাছ আনিব কিন্তু দেই। হ'ব, মই ইলিছ মাছকে আনিম দেই। নিহাল, মা, এই দেউতাৰৰ যে মাইকী ভাজটো একেবাৰে নোহোৱা হৈ স্মাৰ্ট হৈ গল, কেনেকৈ? সেইটো কথা। অ সেই মোৰ লগত যে নীলকমল, নীলকমল, সেই টাইকাণ্ডো প্লেয়াৰজন যে। সেই নীলকমলে কি কৰিলে জানা? দেউতাক এক্সাৰচাইজ শিকালে আৰু টাইকাণ্ডো শিকালে। তাৰপিছত দেউতা মানে কি মাইকী ভাজটো আঁতৰি একেবাৰে অকমান স্মাৰ্ট হৈ গল। নহলে আৰু মানুহবোৰে কিমান উপলুঙা কৰে দেউতাক, তুমি গম পাইছাই নহয়। ঠিকেই আছে, এতিয়াহে মোৰ মানুহজন স্মাৰ্ট ডেকা যেন লাগিছে। বোৱাৰী, এতিয়া যদি তুমি নাতি এটা জন্ম দিয়া, তেতিয়াহলে মোৰ ঘৰখন একেবাৰে সম্পূৰ্ণ হৈ উঠিব। চিন্তা নকৰিবা মা, আৰু 7 মাহৰ পিছত নাতি এটা আহি আছে আমাৰ ঘৰলৈ। তাৰ মানে বোৱাৰী প্ৰেগনেণ্ট? হয় মা। বোৱাৰী, নিহা, মা, তহঁত দুটাক পাইহে মোৰ ঘৰখন এতিয়া সম্পূৰ্ণ হোৱা যেন লাগিছিল। মা, আজিৰ পৰা তোমাক এৰি নাযাওঁ, তোমাৰ লগতেই থাকিম। মা।